गोबां अखा हाबाय थानायनि समावनो मोनसे फाक्का लामाखौ जावखुनायनि सायाव बाक्सानि बासबारियाव गोख्रों फिनजाथाय। थांनाय माखासे साननिफ्रायनो थाद'नाय गैयै अखा हानायनि जाहोनाव पाटेमाबाद साहा बागानाव सुबुंफोरनि हालाय हाफाय जानाय थासारिखौ मोन्दों। जाहोनाव पाटेमाबाद साहा बागाननि लेबारफोरनि गंफ्रोमबो न'बांफ्रा दैजों लोमसाव जानानै दं। लेबारफोरनि न'आव दैया हाबजोबनानै थानायनि जाहोनाव बुधबारखालि खुंथाय साहा बागाननि रायजो राजाफ्रा जेसिबिजों बासबारिनिफ्राय बरपेटा रड थांनाय लामाखौ जावस'नानै लामाखौ बन्द खालामनानै दोनो। फारसेथिं बासबारिनिफ्राय बरपेटा रड थांनाय गाहाय लामाजों हान्थिनायाव गोबां हेंथा सोमजिदों। बेखौ लानानै फिनजाथाय होदों लामा हान्थिग्रा सुबुंफ्रा। बे गाहाय लामाखौ जावस'नाय बाहागोआव खालबाहार लुनांगौनि दाबि खालामदों। मख'नो गोनांदि बे लामाजों सानफ्रोमबो रोजा रोजा गारि मटर थांलाय फैलाय खालामनायजों लोगोसे स्कुल कलेजनि फरायसा फालांगिरिफ्रा सानफ्रोमबो थांलाय फैलाय खालामो। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। এইটো প্ৰকৃতিৰ নিয়ম, এইটো হ'বই, কিন্তু আমি এইবিলাকৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু বিশেষ কৰি আমাৰ এই আমাৰ দেওবৰীয়া বজাৰৰ পানী আৰু বাগানৰ পানীখিনিয়ে যিটো আজি এতিয়া এটা ৰূপ ধাৰণ কৰিছে, সঁচাকৈ আমি দুখিত, মানুহখিনি বহুত কষ্টত আছে। কিন্তু যোৱাকালি পুলিচ প্ৰশাসনৰ উপস্থিতিত আপোনালোকে দেখা পাইছে এই মেইন মুখ্য পথটো আমাৰ বৰপেটা ৰড সংযোগী পথ, মানাছ বৰপেটা ৰড সংযোগী পথটো যোৱাকালি জেচিবিৰে খান্দি দিলে। আমাৰ একো সেইটোত কোনো অবজেকশ্যন নাই, ভাল কথা। এতিয়া খান্দিছে, এতিয়া মানুহখিনিও বাচিব লাগিব, সেইখিনি ধুনীয়া কাম কৰিছে। কিন্তু লগে লগে একচুৱেলি পুলিচ প্ৰশাসনে উপস্থিতিত যিহেতু হৈছে, এটা বস্তু অলপ ধ্যান দিব লাগিছিল যে অলপ এডভান্সলি হয়তো ইয়াত দৰকাৰী কালভাৰ্ট দুটাৰ প্ৰয়োজন আছিলে। সেই খান্দাৰ সময়ত কালভাৰ্ট দুটা ইমিডিয়েট দিব লাগিছিলে, কিন্তু এই মুহূৰ্তলৈকে আমি দেখা পোৱা নাই ইয়াতে কালভাৰ্টৰ ব্যৱস্থা, যাৰ কাৰণে ইয়াতে যাতায়াত ব্যৱস্থাটো একেবাৰে বিচ্ছিন্ন হৈ গ'ল। এতিয়া স্কুল যিহেতু কাষত এখন ইংলিছ স্কুল আছে ছেইণ্ট জেভিয়াৰ, এই ছেইণ্ট জেভিয়াৰত অহা ল'ৰা ছোৱালীবিলাকৰ বহুত কষ্ট হৈছে। আৰু বিশেষ কৰি বাহিৰৰ পৰা অহা গাড়ীখিনি, যেতিয়া ভৱানীপুৰ ফালৰ পৰা আহিছে গাড়ীখিনি বা বৰপেটা ৰডৰ পৰা আহিছে, এই গাড়ীখিনি কি হ'ল এতিয়া যাব নোৱাৰা হৈছে, কাৰণ মুখ্য পথটো কাটি থৈছে। তো সেইকাৰণে মই পুলিচ প্ৰশাসন তথা আমাৰ জিলা প্ৰশাসনক মই এটা অনুৰোধ জনাওঁ, আমাৰ DC মহোদয়ক অনুৰোধ জনাওঁ যে অতি সোনকালে আজিৰ ভিতৰতে ইয়াতে কালভাৰ্ট দি সাধাৰণ মানে হেভি ভেহিকেলছ নহয়, সাধাৰণ যিখিনি আমাৰ সৰু গাড়ীবিলাক আছে এইবিলাক যাতে অহা যোৱাৰ কাৰণে সুবিধা হয়, তাৰ কাৰণে আজিৰ ভিতৰতে ইয়াতে কালভাৰ্টৰ ব্যৱস্থা কৰি দিব লাগে। আজিকালি ৰেডিমেড যিহেতু কালভাৰ্ট পায়, এইখিনি সময় নালাগে, কিন্তু কি কাৰণত এইখিনি কৰা নাই, মানে এইখিনি অলপ বেয়া লাগিছে মনত, কাৰণ মানুহখিনিৰ বহুত কষ্ট হৈছে। পানীত এইটোতো আৰু এতিয়া বৰষুণৰ পানী, এতিয়া বাগানৰ আৰু বজাৰৰ পানীখিনিয়ে সোমাই আছে, যাৰ কাৰণে এতিয়া ৰাস্তা নাই, কালভাৰ্ট নাই, সেইকাৰণে এতিয়া মুখ্য ৰাস্তাটো কাটি দিব লগা হৈছে। কিন্তু কাটিছে লগে লগে পুলিচ প্ৰশাসনে এইখিনি ব্যৱস্থা কৰিব লাগিছিলে। আৰু যিহেতু যোৱাকালি ইয়াতে মণ্ডলৰ পৰা আদি কৰি ইয়াৰ স্থানীয় ৰাইজৰ সহযোগতে এইখিনি কৰা হৈছে, কিন্তু সেইখিনি ভাল কথা, সেইখিনি কৰিবই লাগিব, কাৰণ মানুহ বহুত অসুবিধাত আছে, পানীখিনি যাব পৰা নাছিলে। কিন্তু সেয়াই মই অনুৰোধ বাৰে বাৰে যে আজিৰ ভিতৰত পাৰিলে কালভাৰ্টৰ ব্যৱস্থা কৰি দিব লাগে। ইয়াতে ৰেডিমেড কালভাৰ্ট পায় যিহেতু, সেইখিনি আনি যদি ইয়াতে কৰে, অতি সোনকালে এইখিনি সমস্যা দূৰ হ'ব। এই ৰাস্তাটো আপোনাৰ ইফালে ভৱানীপুৰৰ পৰা আহি মানাছত সোমাব পাৰে, বৰপেটা ৰড ওলাব পাৰে, আৰু এইফালে বৰপেটা ৰডৰ পৰা আহি ইয়াতে মানাছ বাগান এইফালে সোমাব পাৰে। এতিয়া অসুবিধাটো সন্মুখীন হৈছে। এতিয়া চাওক, যিটো ব্যৱস্থাত এখন দলং, সাধাৰণ দলং দেখা পাইছে, সেই দলংখনত তাতে যদি এটা সৰু বাচ্ছা পৰি যায়, কিন্তু একেবাৰে নদীলৈকে গৈ পাব, কাৰণ বহুত ধাৰ হৈ আছে। তো এইটো কাৰণে মই অনুৰোধ জনাইছোঁ, বাৰে বাৰে মই সেয়াই অনুৰোধ জনাইছোঁ DC মহোদয়কো। মই BTR চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মই এটা অনুৰোধ জনাম যে আপোনাৰ যিহেতু এই হেৰিখিনি নিজৰ ঠাই, তো সেইকাৰণে আপুনিও অন্ততঃ এইখিনি অকণমান পৰিদৰ্শন কৰি যাওক যে এইখিনি মানুহৰ কি ব্যৱস্থা ল'ব পৰা যায়। আপুনি পৰিদৰ্শন নকৰিলে হয়তো মানুহখিনি অলপ ক্ষোভিত হৈ থাকিব, আৰু সোনকালে আপুনি আহি অকণমান এইখিনি ব্যৱস্থা এটা কৰি দিয়ক যে মুখ্য ৰাস্তাটো কেনেকৈ সোনকালে মেৰামতি কৰিব পাৰি। नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया। देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा
BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं। चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं। गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं। जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन।